নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল। আজি মই লৈ আহিছোঁ এটা চিম্পল কেকৰ ৰেচিপি। ব'লকচোন ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই ইয়াত এই কাপটো জোখাত আধা কাপ পিছা চেনি লৈছোঁ। চেনিখিনি মই মিক্সিত পিচি লৈছোঁ। সেই কাপটো জোখৰে মই আধা কাপ ৰিফাইন তেল লৈছোঁ। সেইখিনিও ইয়াত দি দিছোঁ এতিয়া। আৰু এইখিনি এতিয়া আমি ভালকৈ মিক্স কৰি ল'ম। হুইস্কাৰডালেই হওক বা চামুচেৰেই হওক, এইখিনি এতিয়া মিক্স কৰি ল'ম আমি লাহে লাহে। এতিয়া ইয়াত মই ভেনিলা এচেঞ্চ অকণমান দি ল'ম। আমাৰ এইখিনি মিক্স কৰা হৈ গৈছে। আমি ইয়াত এতিয়া এখন এনেকৈ চালনী এখন দি ইয়াত বাকী বস্তুবোৰ দি যাম। মই একেটা কাপৰে ময়দা লৈ লৈছোঁ। এইখিনি এতিয়া আমি চালি ল'ম। চালি এইখিনি বাকী থাকিলগৈ, এইখিনি এয়া হৈ গৈছে। আচলতে চালিব লাগে বুলি কৈছোঁ মই, তেতিয়া কেকটো খুব ফ্লাফি হয়, মানে ধুনীয়াকৈ ফুলে আৰু বহুত স্পঞ্জিও হয়। সেইকাৰণে আমি চালি ল'ব লাগে ড্ৰাই ইনগ্ৰিডিয়েণ্টছবোৰ। এতিয়া ইয়াত 1 চামুচ বেকিং পাউডাৰ দি দিছোঁ। আধা চামুচ বেকিং চ'ডা লৈছোঁ। আজি মোৰ মাতটো কিবাই হৈ আছে আৰু দেই, বেয়া নাপাব। মই উঠিছোঁহে, জাষ্ট ৰাতিপুৱাই আছে, এতিয়া 5:30 বাজিছেহে। অলপমান গাখীৰ দি লৈছোঁ। গাখীৰ দি আপোনালোকে অলপ অলপ মিক্স কৰি থাকিলেই হ'ল। এইখিনি হৈ গৈছে মিক্স কৰা। চাওক বেটাৰটো এনেকুৱা হ'ব লাগিব। ওপৰৰ পৰা পেলাই দিলে যাতে এনেকুৱা হয়। মোক গাখীৰ এই কাপটোৰ আধা কাপেই লাগিল। এতিয়া এইখিনি আমি কেক টিনটো মই এতিয়া ৰিফাইন তেলেৰে গ্ৰীজ কৰি লওঁ অলপমান, তাৰপিছত ইয়াত বাকি দিম। ইয়াত মই কেইটামান টুটি ফ্ৰুটি এড কৰি দিম। টুটি ফ্ৰুটি ৰেচিপিটো চাইছে নাই বাৰু আপোনালোকে? সেইটো চাই ল'ব পাৰিব। এয়া মই ঘৰতে বনাইছিলোঁ আৰু মই ইয়াৰ ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। অলপমান ইয়াত ৰিফাইন তেল দি লওঁ, হৈ যাব। এইখিনি অলপমান ময়দা ছটিয়াই লওঁ, তেতিয়া আমাৰ কেকটো ধুনীয়াকৈ ওলাই যায়। এইখিনি মই এতিয়া কেক টিনটোত ট্ৰান্সফাৰ কৰি দিম। এতিয়া মই এইটো অলপ টেপ কৰি দিম, তেতিয়া এয়াৰ বাবলছবোৰ ওলাই যায়। এতিয়া ইয়াৰ ওপৰত অলপ টুটি ফ্ৰুটি দি আকৌ গাৰ্নিছ কৰি দিছোঁ। আজি এইটো বাৰ্থডে কেকটো মোৰ মাৰ কাৰণে বনাইছোঁ। মাৰ বাৰ্থডে হয়, সেইকাৰণে মই ইমান ৰাতিপুৱাতে উঠি বনাইছোঁ আজি। হৈ গ'ল। এতিয়া মই গেছত এইদৰে এটা পুৰণা চচ বহাই লৈছোঁ। তাত মই এইখিনি নিমখ এড কৰি দিছোঁ। নিমখখিনি আচলতে মই বহুবাৰ ইউজ কৰিছোঁ, সেইকাৰণে কালাৰটো এনেকুৱা লাগিছে আপোনালোকৰ। অকণখিনি এনেকৈ স্প্ৰেড কৰি দিব। ইয়াৰ ওপৰত মই ষ্টেণ্ড এডাল দি দিম। আপোনালোকে বিচাৰিলে কেৰাহীটো বনাব পাৰে এনেকেই নিমখ দি পেলাই। ঢাকি দিম।
প্ৰিহিট হ'বলৈ 10 মিনিটমান ইয়াক গৰম হৈ ল'বলৈ দিছোঁ। এইটো বহাই দিলোঁ, এতিয়া ঢাকি দিম। এতিয়া এইটো হ'বলৈ কমচে কম 35-40 মিনিট বা খুব বেছি 45 মিনিটো লাগি যাব পাৰে। তেতিয়ালৈকে আমি ৱেইট কৰিম। আমাৰ কেকটো হৈ আছে, আগতকৈ অলপমান ফুলিছে আৰু টাইম লাগিব ইয়াক। কেকটো চেক কৰি ল'ম এতিয়া। এনেকৈ চুৰি এখন ভৰাই আমি চাই লওঁ, চব ক্লিন হৈ আহিছে, মানে আমাৰ কেকটো হৈ গ'ল। এতিয়া এইটো গেছটো অফ কৰি পেলাই ঢাকি থ'ম আমি। আমাৰ বাৰ্থডে কেক ৰেডি হৈ গ'ল। এতিয়া মই এইটো মাক দিওঁগৈ কাটিবলৈ দেই। ঠিক আছে, তেন্তে আজিলৈ এইটোৱে মোৰ ৰেচিপি আছিলে বাৰ্থডে কেকৰ। আপোনালোকে নিশ্চয় ঘৰত ট্ৰাই কৰিব। এয়া মই অলপ ডেক'ৰেশ্যন কৰি দিছোঁ চকলেট, ডেইৰী মিল্ক চকলেট এটাৰে। আৰু মোৰ যদি আজি কেকৰ ৰেচিপিটো ভাল পালে তেন্তে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।